নমস্কাৰ ইউটিউবৰ সমূহ বন্ধু বান্ধৱীলৈ মই হিয়াৰ পৰা মৰম যাচিছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই মাছৰ বইল কৰি দেখুৱাম। তাৰ বাবে মই 2 টুকুৰ মাছ লৈ লৈছোঁ। তাতে মই নিমখ, হালধি, জিৰা মছলা সানি মই অকণমান সময় ঢাকনি দি থৈ দিম। ঢাকনি দি থৈ দিম। মাছখিনিত মই অকণমান কেঁচা তেল সানি এনেকৈ ঢাকনি দি থৈ দিলোঁ। তাৰপিছত মই এয়া লৈ লৈছোঁ এটুকুৰা কাজি টেঙা, নেমু টেঙা। তাৰপিছত এই কেঁচা জলকীয়া লৈছোঁ। তাৰপিছত এইটো ভোট জলকীয়া তাৰে অকণমান দি দিম মই। এইবোৰ পাত ধনিয়া আৰু এইখিনি হৈছে পদিনা। এটা পিঁয়াজ লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ। এইখিনি বস্তুৰে মই মাছ 2 টুকুৰ বইল কৰিম। এয়া মই লোৰ কৰাইটোত মাছ 2 টুকুৰ দি লৈছোঁ। তেল নিদিয়াকৈ দি লৈছোঁ। এনেকৈ অকণমান মই অলপ পালট কৰি দিম। এনেকৈ মই অলপমান সময় সেক লগাম। আপোনালোকে ইচ্ছা কৰিলে উতলা পানীতে মাছ 2 টুকুৰ দি ল'ব পাৰে। এইখিনি মাছখিনি সেকা হোৱাৰ পিছত মই এতিয়া ইয়াত পানী দি লৈছোঁ। মাছ 2 টুকুৰ অলপমান সেক লগাৰ পিছত মই পানী দিছোঁ। এনেকৈ মাছ 2 টুকুৰ ডুব যোৱা কৰি দিব পানীখিনি। তাৰপিছত ইয়াত মই আদা দি দিছোঁ। এয়া নহৰু দি দিছোঁ, নহৰু। তাৰ পাছত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ মই। এনেকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে প্ৰয়োজন মতে নিমখ আৰু হালধি দিম। এতিয়া ইয়াত মই কেঁচা জলকীয়াখিনি দি দিছোঁ। অকণমান ইয়াত মই টমাটো চচ দি দিছোঁ। মোৰ ঘৰত টমাটো নাই। ঘৰত থাকিলে টমাটোটো কাটিও দিব পাৰে মিহি কৰি। অকণমান ভোট জলকীয়া দি দিম ইয়াত মই। এতিয়া এই মাছ 2 টুকুৰ বইল হ'লে আৰু ইয়াত মই অকণমান কৰ্দৈ জিৰা বুলি কওঁ আমি, এইটো ভোট জলকীয়াখিনি ভোট জলকীয়া অকণমান দি দিছোঁ ইয়াতে। আৰু মই ইয়াত দি দিছোঁ পদিনা। তাৰপিছত ইয়াতে দি দিছোঁ মই পাত ধনিয়া। এইখিনি সিজিলে হ'ল আৰু। এতিয়া ইয়াত মই নেমু টেঙাখিনি চেপি দিম। তাৰপিছত মই ঢাকনি দি থৈ দিছোঁ। মাছখিনিৰ পৰা ধুনীয়া এটা সুগন্ধ আহিছে। যদি মোৰ ৰেচিপিটো আপোনালোকে ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।